নমস্কাৰ হাজুন কাচুন কৰি আছো আৰু এয়া হাজি কাচিনো মই কলে যাওঁ তাকো কৈ আছো নমস্কাৰ মই সুমন শইকীয়া আপোনাক স্বাগতম জনাইছো মোৰ এই ভিডিঅ'টোলে আগতে নাচি ফুৰিছিলো য'ত ত'ত নাচিবলৈ যাওঁ যতে যি ইভেন্ট পাতে আৰু কলেজীয়া লাইফলৈকে বহুতেই নাচিলো আৰু আজি হেয়াই পুৰণা দিনবোৰ মনত পেলাই এই চাদৰখনকে উলিয়াই ললো বহুত বছৰৰ মূৰত পিন্ধো বুলি এই চাদৰখন মোক মায়ে বৈ দিছিলে একদম সৰুতেই বৈ দিয়া অৱশ্যে দেই মই হয়তো 5-6 মান ক্লাছত পঢ়ি আছিলো আৰু আজি তাককে উলিয়াই ললো বিহু মেলা চাবলৈ ওলাইছো চয়নিকাহঁতৰ লগত চয়নিকাই গধূলি ফোন কৰিলে অফিসত অৱশ্যে মানা কৰি আহিছিলো কিন্তু তাই আকৌ গধূলি ফোন কৰিলে তাৰ পিছত ওলাই ললো এয়া একো বিশেষ ষ্টাইল কৰা নাই হাতত মোৰ ফেভাৰিট ঘড়ীটো মোৰ টাইটেনৰ বিহু থিমৰ ঘড়ীটো আৰু ডিঙিতে মণিডাল বিহু দিনকেইটাতে আৰু ঘড়ীটো বেছিকৈ পিন্ধা হয় জেনেৰেল ডেজত অলপ কমেই পিন্ধো আৰু এয়া মই চুলি তুলি ফনিওৱা নাছিলোঁ এয়া আঙুলিয়ে ফনিয়াই আছোঁ আৰু ফনিওৱা বুলি নকয় আৰু মেইনলি বুলাই আছোঁ আৰু এনেকৈ চুলি ফনিওৱা হৈ যায় এয়া ওলাই গ'লো ৰেডি হৈ গ'লো আৰু ক্লাটচাৰত বাৰু চাল মাৰিবলৈ আৰু প্ৰয়োজন হ'লে স্কুটিত চুলিখিনি বান্ধি ল'ম আৰু এয়া মই ৰেডি হৈ গ'লোঁ একো অৱশ্যে মই ষ্টাইলো কৰা নাই জাষ্ট অকণমান বেবী পাউডাৰ হিমালয়া লগাই লৈছোঁ আৰু লিপষ্টিক কেনেকুৱা লাগিছে জনাবচোন প্লিজ জনাব ভাল লাগিছে নে বেয়া লাগিছে আৰু আমি বিহু আহি পালোহি বিহু আহি পাই আমি সিধা কাৰ্যালয়লৈ গুচি আহিলোঁ আৰু এই কাৰ্যালয়ত বহি থাকোঁতে পলাশ মামাই আমালৈ চিকেন পকোৰা লৈ আনিলে আৰু আমি খাই আছোঁ আমিতো খাইছোঁ কিন্তু আমাৰ লেখিকাই নাখায় তাইলৈ কিবা এটা কিনি দিব লাগিব বাহিৰলৈ ওলাই গ'লে আৰু আমি এনজয় কৰি খাই আছোঁ পলাশ মামাকো জোকাই আছোঁ আৰু পলাশ মামা আহি দিয়া ন আমাৰ ব্লগিং কাৰ্যালয়ৰ পৰা আমি ধুনীয়াকৈ বিহু দেখিয়ে আছিলোঁ কিন্তু ইহঁতে ক'লে কি অলপমান ওলাই যাওঁ চ' ওলাই আহিলোঁ বাহিৰলৈ আৰু বাহিৰত ইয়াতে আমি গোটেইকেইজনী 1-2 কপি ফটো কেপচাৰ কৰি ল'লোঁ আৰু জেগাডোখৰ ধুনীয়া দেখিছিলে মানে এই গছখিনি বৰ ধুনীয়া দেখিছিলোঁ আৰু এয়া মনদীপাৰ বন্ধু নে চয়নিকাৰ বন্ধু তেওঁ ফটো ক্লিক কৰি দিছিলে আৰু এইটো হেনো আমাৰ বোলে ছিগনেচাৰ পজ বোলে মনদীপাই কয় তাৰ মানে আমাৰ এনেকুৱা ফটো প্ৰায় ক্লিক হৈ যায় ইজনী সিজনীক চোৱা বিহু চাই থকাৰ মাজতে মই আৰু চয়নিকা আহিলোঁ পাপাক গাড়ীলৈকে আগবঢ়াই দিবলৈ পাপা ঘৰ যাব ওলাইছিলে আৰু পাপাৰ বন্ধুজনে পইচা দি গৈছিলে কিবা খোৱা বুলি আৰু এয়া দোকানত সোমালোঁ দাদাজনে ইমান ধুনীয়াকৈ জেলেপি বনাইছে দেখি খুব ভাল লাগিছে আৰু দোকানলৈ আহি আকৌ এয়া পলাশ মামাক লগ পালোঁ পলাশ মামাও আহিছিলে দোকানলৈ ভতিজাকক লৈ ভতিজাকে বোলে কিবা খায় আৰু সেয়াই আমিও অলপ কিবা কিবিবোৰ লৈ আহিলোঁ মনদীপাহঁতৰ ওচৰলৈ আৰু মনদীপাক ধৰাইছোঁ তাই আকৌ মোক ৰখাইছে ৰবা ভিডিঅ' এটা কৰোঁ আচলতে এনেকুৱা হৈয়ে থাকে আৰু জমনিবোৰ তাৰপাছত আৰু সেয়া তাই মোক ভিডিঅ' কৰিব লাগি গ'ল আৰু ময়ো এই চেগতে ভাবিলোঁ সেইদিনাই ভাবিলোঁ যে ময়ো এনেকৈ ব্লগিং ভিডিঅ' ষ্টাৰ্ট কৰোঁ আৰু কেনেকুৱা কৰিব পাৰিছোঁ নাজানো ভাল হৈছে নে বেয়া হৈছে তাকো নাজানো কিন্তু মই আশা ৰাখিছোঁ যেন আপোনালোকে মোক এনেকৈ ভিডিঅ' কৰিবলৈ মানে উৎসাহটো দিয়ে যেন মানে মই যেন সাহস পাওঁ আপোনালোকৰ পৰাই আপোনালোকে যেন ছাপোৰ্ট দিয়ে আৰু এই চেগতে মই মোৰ চেনেলটোকো আপোনালোকক ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰি দিলোঁ আৰু আমি খাই থাকোঁতে শেষত এই কুকুৰটোকো দি দিলোঁ ইও আমাৰ আশে পাশে আছিলে সি আমনি কৰা নাছিলে আমি খাই থাকোঁতে তাক দিয়ে আছিলোঁ লাষ্টত এপিচ এনেকৈ দি দিলোঁ আৰু কুকুৰটোক দিয়া চলেৰে মোৰ দ্বাৰা অলপ স্বচ্ছতাও ভংগ হৈ গ'ল তাৰ বাবে মই দুখিত আপোনালোকে মোক ক্ষমা কৰি দিব আন্ধাৰ গোটেই যাবলৈ ওলালোঁ আমি বিহু মই বিদায় ল'লোঁ বুলি স্কুটি কি হৈ আছে ঠিকনা নাই আমি ঘৰ যাওঁ বুলি ওলাই আহোঁতে দৃষ্টি দাদাক লগ পালোঁ দৃষ্টি দাদা বহুত বছৰৰ মই লগ পাইছোঁ তেতিয়া দৃষ্টি দাদাৰ ছোৱালী জন্ম হোৱাই নাছিল আৰু এয়া জীয়েকক মোৰ লগত চিনাকি কৰাই দিছে জীয়েকৰ সমান বয়সৰ পৰাই মোক পোৱা আৰু বহুত মৰম এতিয়া আমাৰ দুহাহকে কাম এটা কৰিব সুমন বাই
স্কুটি উলিয়াবলৈ ৰাস্তা নাই অকণমান আগলৈ নিলে হ'ব অলপ হ'ব 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 তাই ধৰি তাই ধৰি দে এখন ভিডিঅ' হৈ যাব পাৰিলা তোমাক টানি দিব লাগিব নেকি হা আজি হাঁচতিত ভিক্স বুজিছানে ভিডিঅ' কৰিছা তুমি হৈ গ'ল আজি হাঁচতিত ভিক্স আজি ভিক্স লৈ আহিছে এবাৰ উঠো আৰু দেই ৰ'ব যোৱাৰ আগত ছিগনেচাৰ প'জটো আকৌ এবাৰ দেখাই লৈছোঁ এইটো আমাৰ ছিগনেচাৰ প'জ একচুৱেলি আমি দিয়া নাম নহয় ঘপককৈ মনলৈ আহি গ'ল আচলতে আমাৰ প্ৰায় ফটোবোৰ এনেকুৱা হয় আৰু সেইদিনাহে মনলৈ আহিলে মানে আৰু এইবোৰ চব কেণ্ডিড দেই আমি জানি বুজি এনেকুৱা প'জ দিয়া নাই বাৰু বাই আকৌ লগ পাম ভালে থাকক সকলো